জৰাজীৰ্ণ পথত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত ক্ষোভিত মহিলাৰ কলবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বাটাবাৰী প্ৰথম খণ্ড গাঁৱত ক্ষোভিত মহিলাৰ প্ৰতিবাদ পথ নে পথাৰ ধৰিব নোৱাৰা এটা ৰাজপথ পথত ভুই ৰুই প্ৰতিবাদ স্থানীয় মহিলাৰ মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে কলবাৰী গাঁও পঞ্চায়তৰ বাটাবাৰী প্ৰথম খণ্ড গাঁৱৰ এই পথটো ৰাজ্যত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যোগেদি গ্ৰামাঞ্চলৰ উন্নয়নৰ জয়ঢোল বজোৱাৰ সময়তে বাটাবাৰী প্ৰথম খণ্ড গাঁৱৰ এটা পথত ভুই ৰুই গাঁৱৰ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে তাপাট্টাৰী উন্নয়ন খণ্ডৰ অধীনস্থ কলবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বাটাবাৰী প্ৰথম খণ্ড গাঁৱত এইদৰে ভুই ৰুই প্ৰতিবাদ মহিলাসকলৰ মেৰামতিৰ অভাৱত জৰ্জীৰ্ণ হৈ পৰা পথটোৰ দুৰৱস্থাৰ বাবে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা ৰোগীসকলে প্ৰতিদিনে সন্মুখীন হ'বলগীয়া হৈ আহিছে বিভিন্ন সমস্যাৰ স্থানীয় বিধায়ক পঞ্চায়ত প্ৰতিনিধিক এই সন্দৰ্ভত নিবেদন জনাই আহিছে যদিও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে দীৰ্ঘদিনীয়া এক অন্তহীন সমস্যা দূৰ কৰাৰ কাৰণে গাঁৱৰ মহিলাসকলে চৰকাৰ তথা জনপ্ৰতিনিধিৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে উন্নয়নৰ শ্লোগান আউৰোৱা চৰকাৰখনৰ সুমতিৰ কাৰণে পথৰ ওপৰতে ভুই ৰুই মৌন প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে স্থানীয় ৰাইজসকলে আমাৰ অসুবিধা এটাই যিখিনি আমাৰ যেটো বাৰিষা কাল আহে সেই বাৰিষা কালত আমাৰ ৰাইজৰ যিখিনি হাৰাশাস্তি হয় সেই হাৰাশাস্তিৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আমি আজি এইটো কাৰ্যসূচী পদক্ষেপ লৈছো এইটো বাটাবাৰী পাৰ্ট 1 হয় আৰু অভয়াপুৰীৰ পৰা মাত্ৰ 1 কিলোমিটাৰ দূৰত্ব গতিকে অভয়াপুৰীৰ পৰা ইমান ওচৰৰ এখন ঠাই যদি এনেকুৱা এটা হয় ৰাস্তাৰ অৱস্থা সেইটো আমি অলপ লাজ পাওঁ কাৰণ টাউনৰ যিখিনি ৰাস্তা সেইখিনি আমি কৰা দেখা পাইছো কিন্তু আমাৰ পঞ্চায়তৰ লেভেলৰ যিখিনি ৰাস্তা তেনেকা আমি দেখা নাই এইটো কলবাৰী পঞ্চায়ত হয় আৰু কলবাৰী পঞ্চায়তৰ যিখিনি ৰাস্তা আছে সেইখিনিতো প্ৰধানমন্ত্ৰী সড়ক যোজনাই আমাৰ যিখিনি গাঁও আছে সেই গাঁৱৰ যিখিনি ৰাস্তা সেইখিনি ৰাস্তা আমি ডেভেলপ আমি দেখা নাই গতিকে সেই কাৰণে আমি কোনো চৰকাৰক দোষাৰোপ কৰিব যোৱা নাই কিন্তু আমাৰ ৰাইজৰ যিখিনি হাৰাশাস্তি যিহেতু তেওঁলোকে উন্নতিৰ গুণগান গায় সেই হেতুকে আমি পঞ্চায়তৰ পৰাই হোক বা আমাৰ যিখিনি আমাৰ বিধায়ক আছে আমি তেওঁলোকক এইটো দৃষ্টিগোচৰ কৰিব লৈছো আমাৰ পঞ্চায়তৰ পৰাই হোক বা আমাৰ এমএলএৰ পৰাই হোক আমাৰ সমষ্টিৰ সেইখিনি আমি দৃষ্টিগোচৰ কৰিব লৈছো ইয়াতে আমি কাকো গালি পাৰিব যোৱা নাই আমাৰ মাত্ৰ যিখিনি অসুবিধা সেই অসুবিধাখিনি যাতে আমাৰ দূৰ হয় আমাৰ ৰাইজৰ যাতে অহা যোৱাত সুবিধা হয় এইখিনি আমাৰ ক'বলগীয়া হয় অসুবিধা আমাৰ এটাই আমাৰ এই ৰাস্তাটো আজি বহুত বছৰ ধৰি এজাক বৰষুণ পৰিলে আমাৰ একদম বোকা হৈ যায় গতিকে মানুহ অহা যোৱা কৰিব অসুবিধা হয় যাতায়াত কৰিব দিগদাৰ হয় গাঁওখনৰ নাম বাটাবাৰী পাৰ্ট 1 আৰু পঞ্চায়ত এইটো আমাৰ কলবাৰী গাঁও পঞ্চায়ত পৰে তো আজি যিমান দূৰ দেখিছো গাঁৱে ভূঞে যিমান ৰাস্তা আছে সব ভাল হৈছে কিন্তু আমাৰ এইটো ৰাস্তা এতিয়ালৈকে ভাল হোৱা নাই আজি বহুত বছৰ ধৰি সমস্যাত ভুগি আছে আমাৰ সাধাৰণ যিখিনি ৰাইজ আছে তেওঁলোকে ভুগি আছে বহুত অসুবিধা হৈ আছে আৰু আধা এইখিনি ইফালেদি আপোনাৰ ব্লক হৈ গৈছে কিন্তু আধা এইখিনিয়ে নহল কিয় নহল এইবিলাক আমি চৰকাৰক দৃষ্টিভংগীৰে চাবলৈ অনুৰোধ জনাইছো এতিয়া আমাৰ এটাই অনুৰোধ যেন আমাৰ এই ৰাস্তাটো অতি সোনকালে আমাক ভাল কৰি দিয়ে এইটোৱে মোৰ ক'ব লগা